হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু শিৱ পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। তো মই ওলাইছোঁ শিৱ পূজা খাবলৈ। এইফালে মোৰ লগত আছে ৰাকেশ ভাই, ব্লগ আছে তাৰো। ব্লগটোৰ নাম কি আছিলে? ড্ৰিমছ ব্লগ 47 বুলি আছে। ড্ৰিমছ ব্লগ 47। ড্ৰিমছ ব্লগছ 47। আৰু ইফালে কিষাণ, কিবা ক'বি নেকি? সকলোকে মোৰ ফালৰ পৰা হেভি मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। হেপি শিৱৰাত্ৰি। আৰু কি ক'ম, ভাংটো আজি খাব চাগে মানুহ। ভাং মানে কি আৰু ভাঙৰ লাৰু, ঘোটা, তাৰপিছত চিলিমৰটো টানিব, তো সেইবিলাক অলপ কমকে খাব আৰু। আমাৰ টিকলু আছে, দিব্যা ৰাণী, যাবা নেকি তুমি? ফাইনেলি আমি এতিয়া গৈ আছো আৰু এইফালে চবে বহি আছে। এইফালে ব্লগ বনাই আছে, পিছফালে কিষাণ ভাই আছে আৰু এতিয়া গৈ আছো। চাব পাৰে এইফালে পিছফালে কাৰ্তিক ভাই উঠি ললে আৰু ভাঙৰ লাৰু আনিছে আমাৰ কাৰণে। দিয়কচোন এবাৰ কাৰ্তিক দা, গিলাচটোকে দিয়া। এবাৰ আমি ভাঙৰ লাৰু খাম। ভাঙৰ লাৰু এইফালে এই দাদাই ভাঙৰ লাৰু আনি দিছে। থেংক ইউ দেই। ভাঙৰ লাৰু গাইজ, ভাঙৰ লাৰু এটা এটা খাই দিওঁ আৰু মস্তি লাগিব ভিডিঅ' বনাবলৈ। গাই শিৱ পূজাৰ নামত খাই দিলো বম বম ভলে। পিছফালে আহি গ'ল ধৰ্মেশ দা। হেল্ল', ভাল বহুত ভাল। এতিয়া আমি ক'ত গৈ আছো কৈ দিয়কচোন এবাৰ। চুতীয়া পথাৰ শিৱ মন্দিৰলৈ গৈ আছো। ময়ো কিন্তু আজি প্ৰথমবাৰ গৈ আছো, ইমান ওচৰতে আছে। আজি ফাৰ্ষ্ট গৈ আছো লাইভত। তো গাইজ চাব পাৰে ফাইনেলি আমি আহি পাই গ'লো। ইফালে মেইন গেট আছে, এতিয়া মেইন গেটটো দেখাই দিওঁ আপোনালোকক। চাব এইফালে চাব পাৰে, আমি আহি পাই গ'লো ইফালে মেইন গেট। চাব পাৰে আজি কোনে কোনে ক'ত ক'ত হাৱাত গাড়ী চলাব ঠিক নাই আৰু আজি, হয় নাই? পুৰা মানে এই কি কয়, ভাল জেগাতে ব্ৰেক মাৰিব আজি, খাল দেখি পাই কিনে। তো গাইজ ইফালে পাৰ্কিং ৰখা হৈছে, পাৰ্কিঙত আমি গাড়ী ৰখাই দিম এতিয়া। পাৰ্কিং চাব ন গাড়ী কেনেকুৱা। গাইজ চাব পাৰে মেইন গেট। আমি এতিয়া সোমাই যাওঁ ভিতৰত। পুৰা মানুহ কিমান লাইন লাগিছে চাব না। আজি কাৰ্তিক ভাই ভাল লাগিছে না? বহুত ভাল লাগছে। ভাল লাগছে। আৰু ইফালে আছে ধৰ্মেশ ভাই। ধৰ্মেশ ভাই আছে, ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক। আমি এতিয়া ইফালে যাওঁ। ইফালে মেইন মন্দিৰটো আছে, এইফালে আছে মেইন গেট। আজি ফাৰ্ষ্ট টাইম আহিছে, চাব পাৰে পুৰা এইফালে মানুহ ধেৰ। ধূপ চাকে জ্বলাই হৈ গ'ল। এতিয়া আমি মেলাৰ ফালে যাওঁ, কি কি আছে চাওঁ তাত। কেনেকুৱা লাগিছে ভ্ৰমণটো আহি? একদম বহুত বঢ়িয়া, ভাল লাগিছে না? কিষাণ ভাই কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে না? মানুহ কিমান মানুহ, প্ৰথমবাৰ আহিছোঁ, ভাল লাগিছে আহি। আশীৰ্বাদ কৰক, অহাবাৰ আকৌ আহি ব্লগ বনাব পাৰোঁ। অলপ নিচা নিচা লাগিছে গাইজ, যিহেতু লাৰু খালোঁ, ঘোটা খালোঁ। ধৰ্মেশ দা কেনেকুৱা লাগিছে লাৰুটো খাই? এই ঘোটাটো খাই মোৰতো লাগিলে আকৌ নকওঁ, এনেকুৱা হৈ যাব। মই ইফালে আৰু একদম পুৰা গামলা ফুল কৰি থৈ দিছে লাৰু, পুৰা লাৰু। ভণ্টি কেনেকুৱা লাগিছে পূজা খাব আহি পিনি? হা ডান্স চলিছে, ডান্স।
তাৰপিছত এতিয়া লাষ্ট ফিনিচিঙত ঘৰ যাওঁ আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঐ এংকা খোৱা